সকলোকে নমস্কাৰ জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে সেউজীয়া ৰঙৰ মই চাবোন বনালোঁ। এই সেউজীয়া ৰঙৰ চাবোন মই কেনেকৈ বনালোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'কৈ চালে গম পাব। মই এই চাবোনটো অতি কম খৰচ অতি কম সময়তে কেনেকৈ বনালোঁ আৰু এই চাবোনবিধ কিহৰ কাৰণে ইমান ভাল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া মই চাবোন বনাবৰ কাৰণে এইখিনি যোগাৰ লৈছোঁ। এয়া নিমপাত লৈছোঁ, লগত লৈছোঁ নেমু টেঙাৰ বাকলিৰে মই চাবোনখিনি বনাম আৰু নেমু টেঙাৰ ৰসখিনিও মই পেলাই নিদিওঁ। আৰু এয়া ইফালে ঘৰৰে এল'ভেৰা কাটি লৈছোঁ আৰু ইফালে ইয়াত আছে 3 পোৱা চপ বেজ। আপোনালোকে এই চপ বেজটো অনলাইনত পাই যাব, যিকোনো অনলাইনতে আপোনালোকে পাব। বহুতে হয়তো নজনাবিলাকে ভাবে যে ক'ত পায় বুলি। আৰু এয়া এল'ভেৰা জেলখিনি মই ধুনীয়া কৰি গুচাই ল'লোঁ, আপোনালোকে দেখিছে পাত। আৰু ইফালে এয়া বাকলিখিনি মই ধুনীয়া কৰি গুচাই লৈছোঁ। বাকলিখিনি আৰু লগতে মই নিমপাতখিনি একেলগে মিক্সিতকৈ পিচি ল'ম আৰু এল'ভেৰাখিনি মই বেলেগকৈ পিচি ল'ম। আপোনালোকক দেখি আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালেহে আপোনালোকে সহজতে এই চাবোন বনাব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবচোন। এইখিনি মই নিম তিতাৰ পাত আৰু লগতে এই বাকলিখিনিৰে মই পিচি ল'ম আৰু এই কাপ এটাতকৈ মই ধুনীয়া কৰি নেমু টেঙাৰ ৰসখিনি ওলাই ল'ম। কাৰণ নেমু টেঙাৰ ৰসখিনি মই এই কাৰণতে ওলাই ল'ম, যিহেতু কি পাতখিনি মিক্সিতকৈ পিছাতে অলপমান পানী দিব লাগে, কিন্তু মই পানী ব্যৱহাৰ নকৰোঁ। টেঙা ৰসখিনিয়ে মই বাতি এটাতকৈ ওলাই ল'লোঁ আৰু মই বাকলিয়ে আৰু নিম তিতাৰ পাতখিনি ধুনীয়া কৰি পিচি লৈছোঁ আৰু এল'ভেৰা জেলখিনিও মই ধুনীয়া কৰি পিচি লৈছিলোঁ। এতিয়া মই ধুনীয়া কৰি চেকনাৰ সহায়তকৈ চেকি ৰসখিনি ওলাই ল'ম। আৰু আপোনালোকে মন কৰিব যে 3 পোৱা বা আধা কেজি চব বেচত বেছি এল'ভেৰা জেল নিদিব। মই হিচাপ অনুযায়ী জেলখিনি লৈছোঁ, কাৰণ যিমানে বেছি আপোনালোকে এল'ভেৰা জেলখিনি দিব সিমানে চাবোনবিধ ঢিলা হৈ যাব। আপোনালোকে সেইকাৰণে সেই হিচাপ অনুযায়ী ল'ব। ৰসখিনি মই গোটেইখিনি ওলাই ল'লোঁ চেকনাৰ সহায়ত চিপি লৈ কিনে। আৰু হৈছে ফ্ৰুট কালাৰ্ছটো মই যিকোনো আপোনালোকে অনলাইনত পাই যাব। মই আচলতে এই ফ্ৰুট কালাৰ্ছটো মই গ্ৰীণ কালাৰৰ আনিছোঁ, মই দোকানৰ পৰাই কিনি আনিছোঁ। আপোনালোকে অনলাইনতো পাব আৰু আপোনালোকে যদি বিচাৰে দোকানৰ পৰা কিনি আনিব, তেতিয়া এই ফ্ৰুটছ কালাৰটো আপোনালোকে কেকৰ ক্ৰীম পোৱা দোকানতে পাই যাব। চাওক 3 টোপাল দি পেলাই মই মিক্স কৰি ল'ম। ইয়াত আপোনালোকে দেখিছে বেছিকৈ দিলে চাবোনবিধ কালাৰটো নিশ্চয় বেছি ভাল নহ'ব। সেইকাৰণে মই কালাৰটো ভাল হোৱাৰ কাৰণে হিচাপ অনুযায়ী দি ল'লোঁ। ধুনীয়া কৰি চামুচৰ সহায়ত এনেকৈ গলাই লৈছোঁ। আপোনালোকেও চামুচৰ সহায়ত এনেকৈ ধুনীয়া কৰি গলাই ল'ব। আৰু মগটো লৈছোঁ মই, মগটোত যেন অলপ পানী লাগি নাথাকে। এই মগটোতে মই চব বেজখিনি দি কিনে ধুনীয়া কৰি ডাবল বইলিং প্ৰচেছত গলাই ল'ম। আপোনালোকে চাই থাকিব। চাহ কৰা চচপেন এটাতকৈ মই তুলি দিছোঁ, পানী দিলোঁ তাত। আপোনালোকে চাই থাককচোন। এই পানীখিনি উতলি আহিব লাগিব। পানীখিনি উতলি অহাৰ পাছতহে আপোনালোকে যি পাত্ৰতকৈ চব বেজখিনি লৈছে সেই পাত্ৰটো উতলি অহাৰ পাছত দিব। মই যেনেদৰে উঠাই দিছোঁ আপোনালোকেও ঠিক তেনেদৰে উঠাই দিব। আৰু লগতে চাবোনখিনি বনাবৰ কাৰণে মই চিলিকন ট্ৰে লৈছোঁ। মই মানে এইখিনি গোটেই নালাগে মোক, কিন্তু মই সৰু ডাঙৰ বনাবৰ কাৰণে হিচাপ কৰি লৈছোঁ। আপোনালোকে চাই থাকিলে গম পাব। চব বেজখিনি গলিব ধৰিছে, আপোনালোকে দেখিছে। মোৰ চব বেজখিনি ধুনীয়া কৰি গলি গেল। আপোনালোকে মন কৰিব যে চব বেজখিনি যদি গলি নোযোৱাতে যদি যিখিনি আমাৰ দ্ৰব্য আমি মিক্স কৰি লৈছোঁ সেই দ্ৰব্যখিনি দিলে কিন্তু চাবোন ইমান ভাল নহ'ব। আপোনালোকে সেইকাৰণে মন কৰিব যে চব বেজখিনি ধুনীয়া কৰি গলি যাব লাগিব। আৰু মই এই দ্ৰব্যখিনি ওচৰতে এনেকৈ ৰাখিছোঁ। মই ধুনীয়া কৰি ইয়াত গলি যোৱাৰ পাছত দি দিলোঁ। আপোনালোকে দেখিছে চাবোনবিধ মোৰ ৰং কেনেকুৱা হৈ যাব চাবোনবিধৰ আপোনালোকে দেখিব। আপোনালোকে হয়তো দেখিছে, কিন্তু আপোনালোকে ভাবিছে যে মই কি ব্যৱহাৰ কৰিলোঁ, কিন্তু চাবোনখিনি বনোৱাত মই 3 টোপাল অকল ফ্ৰুটছ কালাৰ দিছোঁ। আপোনালোকে তাতছে বিশেষ একো দিয়া দেখা নাই। আপোনালোকেও দেখি আছে, ময়ো বিশেষ বেলেগ মানে কালাৰ উঠা বস্তু একো দিয়া নাই। বাকী মই এই 3 টোপাল ফ্ৰুটছ কালাৰটোৱে দি দিলোঁ। মোৰ চাবোন হৈ গ'ল। আপোনালোকে
দ্ৰব্যখিনি দিয়াৰ পাছত কমেও 10 মিনিটমান সময় লাৰি থাকিলে আমাৰ চাবোনবিধ ধুনীয়া কৰি হৈ যায়। এতিয়া মই চিলিকনতে ধুনীয়া কৰি চাবোনখিনি বনাই ল'ম। মানে এইখিনি মই ইয়াত ঢালি দিম, আপোনালোকে চাই থাককচোন। ইয়াত ফেন উঠিব, আপোনালোকে ফেনখিনি কাঢ়িলেও কাঢ়িব পাৰিলে, নাকাঢ়িলেও নাই। আচলতে মই ফেনখিনি কাঢ়ি নিদিওঁ, কাৰণ কাঢ়ি নিদিলেও কথা নাই, যিহেতুকে মই সেইকাৰণে ফেনখিনি কাঢ়ি নিদিওঁ। আৰু মই চাবোন মানে ইফালৰ এই 2 পিচত বহুত ডাঙৰ ডাঙৰ হৈ যায়, সেইকাৰণে মই সেই 2 পিচত নবনাওঁ। কাৰণ মই যিহেতুকে বেচা চাবোন, সেইকাৰণে মোৰ মানে হিচাপ অনুযায়ী হ'লে ভাল হয়, সেইকাৰণে মই বেছি ডাঙৰ পাত্ৰতকৈ নিদিওঁ। 3 পোৱা চব বেচৰ বেছি চাবোন নহয়, আপোনালোকে দেখিছে। এই আপোনালোকে দেখিছে মই কিমানখিনি চাবোন বনালোঁ। 3 পোৱা চব বেচৰ আপোনালোকে দেখিছে। এয়া ইফালে 5 পিচ, ইফালে 2 পিচ, ইফালে 2 পিচ, মুঠতে মোৰ চাবোন 9 পিচ হ'ল। আপোনালোকে দেখিলে মই 3 পোৱা চব বেচেদি মই কিমানখিনি চাবোন বনালোঁ। আপোনালোকে সহজতে এনেকৈ ঘৰতে চাবোন বনাই ল'ব। আৰু এতিয়া মই চাবোনখিনি আধা ঘণ্টা পিছতে আপোনালোকক আৰু দেখাই আছোঁ। এয়া আধা ঘণ্টা পাছত মোৰ চাবোনখিনি আপোনালোকে চাওক, ইমান সুন্দৰ, ইমান ধুনীয়া টান হৈ গৈছে। আপোনালোকে ভাবিব পাৰে যে অকল এই চাবোনখিনি ফ্ৰিজত থৈহে টান কৰিব পাৰে নেকি? নহয়, মই এনেই ঠাণ্ডা হ'ব দিছিলোঁ। এয়া চাওকচোন, চাবোনখিনি দেখিবলৈ ইমান মৰম লগা হৈছে, মানে ইমান ধুনীয়া ৰং উঠিছে সেউজীয়া। যিহেতুকে নিম পাতখিনিও সেউজীয়া হয়, সেইকাৰণে চাবোনখিনি সেউজীয়াই হয়। কিন্তু তাতে অলপমান ৰং দিয়াৰ কাৰণে এনেকৈ বেছি ধুনীয়া ৰং হৈ গ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব।